স্বাগতম জনাইছো ইনফৰমেটিভ 24/7 লৈ আপোনালোকে চাই আছে ইনফৰমেটিভ 24/7 আমি আজি বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই দ্বিবাৰ্ষিক অধিৱেশনত অংশ লৈছোঁ আৰু এই অংশ লোৱাৰ জৰিয়তে মুকলি সভাৰ জৰিয়তে ৰাজ্য চৰকাৰলৈকে আমি কেইটামান আহ্বান জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এতিয়া শিক্ষক কৰ্মচাৰীসকললৈকে অসম চৰকাৰে 2% দিয়ে দিলে, কিন্তু সেই 2%ৰ যি এৰিয়াৰৰ ধন দিবনে নিদিয়ে ৰাজ্য চৰকাৰ মৌন হৈ আছে। আমি আজিৰ এই সভাৰ জৰিয়তে এই মৌনতা ভংগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে ৰাজ্যখনৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি লৈ যোৱা কাঢ়ি নিয়া সৰ্বানন্দ সোণোৱালদেৱৰ চৰকাৰৰ সময়তে কাঢ়ি নিয়া গ্ৰেড পে 8,700 টকাৰ প্ৰসংগ অহা আগষ্ট মাহৰ ভিতৰত সমাপন কৰি সকলোখিনি প্ৰাপ্য ঘূৰাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি অহা ছেপ্টেম্বৰ মাহৰ এই বিষয়টোক লৈ শিক্ষকৰ সকলো শিক্ষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে একেলগে সন্মিলিতভাৱে আমি ৰাজপথলৈকে ওলাই আহিবলৈ বাধ্য হ'ম। তৃতীয়তে কথাটো হ'ল যে ৰাজ্যখনৰ যি ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিটো সংকট বৰ্তমান সৃষ্টি কৰা হৈছে, এই সংকট ৰোধ কৰাৰ কাৰণে শিক্ষকসকল যাতে বেছিভাগ সময় শ্ৰেণীকোঠাত থাকিব পাৰে, তাৰ কাৰণে শ্ৰেণীৰ কোঠাৰ পৰা বাহিৰত থাকিব লগা যিবোৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম দিয়া হৈছে এইবোৰৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ আমি দাবী জনাইছোঁ।